হেল্ল' এভৰিৱান, আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ আপোনাৰ লগত। আজি এটা স্পেচিয়েল দিন কিয় কৈছোঁ আপোনালোকক কৈ আছোঁ। এতিয়া খাই লওঁ, খাই পেলাই ওলাই ল'লোঁ। সেয়া জল্দি ওলাই পেলাই এতিয়া গৈ থাকোঁ। স্পেচিয়েল দিন হৈছে আমাৰ ভাগিন দুটাৰ আজি বাৰ্থডে, সেইটো কাৰণে ইয়াতে আমি এতিয়া ফল মূল কিনি লওঁ। কিনি লৈ পেলাই এতিয়া ডাইৰেক্ট আহি পালোঁ ভাগিনহঁতৰ ঘৰলৈকে। সেয়া ভাগিন দুটাকে দেখাই দিছোঁ। আজি সিহঁতৰ প্ৰথম জন্মদিন, সেইটো কাৰণে স্পেচিয়েল বুলি কৈছোঁ আপোনালোকক। সেয়া চাওকচোন, সিহঁতৰ ফূৰ্তি। তাৰপিছত নাম ধৰিছিলে, এনেকৈ নামত তাই বহি আছিলে, নাম ধৰিলে। ধৰাৰ পিছত এনেকৈ খাদ্যৰ কাৰণে অলপমান যা যোগাৰ কৰিছিল আৰু মানুহবোৰ প্ৰসাদ খালে। খোৱাৰ পিছত এনেদৰে পুৰি তৰকাৰী দিয়া হ'ল মানুহখিনিক। তাৰপিছত ৰাতি আৰু এনেকৈ কাপোৰ চাপোৰ পিন্ধি পেলাই সিহঁতৰ কেক কটা হ'ল। এনেদৰে কেক কাটিলে। এইটোৱে মিনি ব্লগ ৰাখিলোঁ মেমৰি হিচাপত, কেতিয়াবা চাবৰ কাৰণে ভাল লাগিব। প্ৰথম জন্মদিন হিচাপে ইহঁতক ইয়াতে সাঁচি ৰাখিলোঁ ভিডিঅ'ৰ জৰিয়তে। বাই আজিলৈ।